তো হেল্ল' গাইজ, গুড মৰ্ণিং। আহি গ'লোঁ আৰু এটা ডেইলি ব্লগৰ সৈতে। মানে গাইজ আজি ভিডিঅ'টো একদম ষ্টাৰ্ট কৰি দিলোঁ পথাৰৰ মাজৰ পৰাই। মানে ফাৰ্ষ্ট নিব আহিছোঁ মই গাখীৰ। প্ৰথমতে গাখীৰ লওঁ, মানে চাহ তাহ খাব গাখীৰ লাগে না। তাৰে পিছত এবাগে আহিছোঁ গৰু দিবা। এবাগে গোটাই এতিয়া আছে সৰু বুজিলে গোটা খাবাক লৈছোঁ আজি। এবাৰ গোটাই পথাৰৰ মাজত আছোঁ গোটাইগিলাই। আৰু গাইছে কালিৰে গৰুটো যি আছিল, এই গৰুটো যি মানুহ শিকাই এই চিনা কেনে যুঁজে। মানে এনেকুৱা হৈছে মানুহে এনেকৈ নেখেদে বা মহিষুই নেখেদে এনেকৈ। এনেকুৱা এটা গৰু আছে আমাৰ গাঁৱত অসুৰ আৰু মানে যি মোচান দিব মালিকাকে বৈছি জানা মই চুৰ চুৰে কৰে বুলি সেইকাৰণে গৰুটো বৈছি খেদে। মানে মানুহ কুকুৰ পোহে চুৰ খেদবা, কিন্তু ইয়াতে গৰু বহন নিচিনা হৈছে। এনেকুৱা গৰু তাৰমানে গাইছ কালি ভিডিঅ'টোত দেখিছিলোঁ। এনেকুৱা সভ্য গৰু মানে ক'ব নাপায় ভাষাটো, কিন্তু উপায় নাই নক'লেও নহয়। যি গৰু মানে যি মোচান দিব না, ভয় লাগে একদম। তো বাকী একদম চাহ তাহ খাই আহিছোঁ, অকল চাহকাপ খাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এবাৰ বাবুহঁত আছে, এহঁতো বোলে আহে বঢ়িয়াকৈ পথাৰত আহিছোঁ গোটেইকেইটাই। কৈছিল ইয়াত কেনে বৰষুণ বতৰ আহিলে আৰু মাছ মাৰি নে নামাৰা? এই লাষ্টকে কৈছে এবাৰ গেছোন মিছি এতিয়া কি আছিল বৰষুণ এগিলাতো পানী হ'লে লাহিলে বল খেলা জেগা মুদিয়া মৰিল। এতিয়া মাছ মাৰিব লাগিব, মাৰিবি নে নামাৰা? আৰু গাইছ এহঁতৰ দাদাক এটা মস্ত মহান ইউটিউবাৰ দাদাৰ আগত গৈছে। কি বুলি আছিল দাদাৰ নামটো ইউটিউবত? আই এম ৰিদু। বাপ্পা ঐ গাইছ যি ভিডিঅ' বনাই না, মই নোৱাৰোঁ এনেকুৱা ভিডিঅ' বনাই আল্টিমেট আৰু একদম। এবাগে ইউটিউব চেনেল বনাও সেইতে উৰি থাকে দাদিয়াকৰ যিমান কেইটা এবাগে এৰ এটা আছে ইউটিউব চেনেল মেচি ব্লগ। এবাগে এইটো আমাৰ গুটি মামা। এই ইমান ফকাচ নকৰে হ'ব বাৰু। কালি গুটি মামা যি আছিল, গুটি মামাই গৰু দিবা আহিছিল। ঐ গুটি মামা, প্ৰণৱ ভাতৰ গৰুটো দিয়া বুলি কবি মই। সেদি দিছোঁ। এবাগে গাইছ বঢ়িয়াকৈ গাখীৰখিনি লওঁ, চলিকেইটা অলপ ফুৰাব আনিলে পথাৰখন। তো চলি তহঁতৰ পৰীক্ষা চৰীক্ষা শেষ হৈছে নেকি? তহঁতে কি এন্ধে গাইছ কিবা বোলে আজি চিপছৰ খানা খাব চা পইচা দেখোঁচোন একবাৰ। কিহৰ খানা খাবি? কেক খাবি ৰ দে যোৱা বাৰু। এতিয়া ঘৰত যাৱা মানে পৰীক্ষা চৰীক্ষা শেষ হৈছে না, ঠাণ্ডাৰ বন্ধ দিছে। কিবা ঠাণ্ডাৰ বন্ধ না এতিয়া গৰমৰ বন্ধ? পৰীক্ষা শেষ মানে এতিয়া ঠাণ্ডাই বৰষুণ পৰি আছে না, এতিয়া আৰু ঠাণ্ডাৰ বন্ধই হ'ব। এহঁতক বোলে ঠাণ্ডাৰ বন্ধ। বৰ্তমান আমি লৈ আহিলোঁ এই কাজুৰ খৰি। এবাগে আছে দাদা, এহঁতৰ কাজুৰ খৰি আনবা নিব আহিছিলোঁ। আজি বাদলে বিৰাট কষ্ট কৰি আছে, খৰি টানি আছে বঢ়িয়াকে। লাজ নকৰিবি বাদল, ৰাইজে থকা কাম কৰিছে। বঢ়িয়াকৈ আমি গোটেইকেইটা যাই আমাৰ গুটি আমাৰ বিয়াৰ খৰি লৈ আহিলোঁ। এবাগে এক ঠেলা আৰু এক ঠেলা আনিব যাম। অলপ পাছত বঢ়িয়াকৈ ধান চান বান্ধিব যাম, মানে চাউল কৰিব গুটি আমাৰ বিয়াৰ তাৰমানে চাউলটো খুৱাব লাগিবতো। বঢ়িয়াকৈ ড্ৰেছটো চেঞ্জ কৰি লওঁ, তাৰে পিছত চাউল বানি লৈ আহিম। এতিয়া আমি আহিছোঁ বস্তিত। আমাৰ এই আইতাহঁতে যে বিয়া গ'ল, এহেঁতৰ পৰা খৰি নিবা। আমাৰ গুটি মামাৰ বিয়া না কালি, সেইকাৰণে গোটেইকেইজনে আহিছোঁ। বঢ়িয়াকৈ বিয়াৰ খৰি ইয়াতে থোৱাই আছে। অলপ হাফ দামতে খৰিখিনি কিনিলোঁ। এবাগে আটা আছে আটা ন আটাই এবাগে এইটো আইতাই আছে হাফ দামতে খৰিখিনি দিলে আমাক সহায় হৈছে অলপ। বঢ়িয়াকৈ খৰিখিনি এতিয়া ট্ৰেক্টাৰত দিছে, ট্ৰেক্টাৰ মানে ঠেলাখনত বঢ়িয়া আৰু এতিয়া বঢ়িয়াকৈ আমি খৰি নিব আহিছোঁ। অলপ পাছত মিলত যাম। ফাৰ্ষ্ট যাম আমাৰ কাঠগুৰি আনিবা মুৰ্গীক গেলি, তাৰে পিছত যাম মানে এইদৰে চাউল নহয় ধানৰ পৰাই চাউল কৰিব মিলত গেলি যাম। মানে ধান বানিব যাম বঢ়িয়াকৈ। অলপ পাছত যাই দেখাম গোটেইখিনি। মানে ডেইলি ব্লগটো কণ্টেণ্ট বিচাৰি বিচাৰি হৈ আছে, উপায় নাই বাৰু। এনেকুৱাই টপিক বিচাৰিব লাগিব। বাকীখিনি খৰিখিনি নিলওঁ, তাৰে পিছত কৈছোঁ ৰ'ব। আমাৰ ট্ৰেক্টাৰ এবাগে আছে মেচি ব্লগ। মেচি কওঁ কিবা কাম নাই তোৰ। বঢ়িয়াকৈ খৰি জাপি আছোঁ, এইভাগে খৰি জুপি আছে বঢ়িয়াকৈ। আমি মিলত যাম, ধান চান একদম বানি লৈ আহিম। একদম কাঠগুৰা চুৰা আনি মুৰ্গী মানে ব্ৰইলাৰ আছে না ঘৰত, ব্ৰইলাৰ পাৰি দিম। আহি কিনে বঢ়িয়াকৈ গা পা ধুই তো সমাপ্ত কৰিম আৰু ভিডিঅ'টো সেনেকৈ। মানে ডেইলি ব্লগটো এনেকৈ বনাব লাগিব, উপায় নাই। টপিক মানে কণ্টেণ্ট বিচাৰি নাপালে কামেই কৰিব লাগিব আৰু উপায় নাই। এই বঢ়িয়াকৈ লেম্বাৰগিনি উঠি আছোঁ। এবাগে আমাৰ গুটি মামা ইয়াৰ বিয়া না, মিলত আৰু খৰি আৰু কাঠগুৰা নিব আহিছোঁ চৌকে জ্বলাবা। এবাগে আমাৰ মেচি ব্লগ আছে বঢ়িয়াকৈ গাইছ। আগৰ দিনৰ ফিল্ডটো আহিছে অলপ সৰুতে, মানে এই উঠিছিলোঁ না ট্ৰেক্টাৰ মানে ঠেলাত বঢ়িয়াকৈ এবাগে ঠেলাই চলাই আছে। বাবুক চলাব দিছোঁ, আমি উঠি আছোঁ। এই টেকাটো মুড়ি লৈ জানে ভাল লাগছে কিবা এটা। আহিলোঁ মিলৰ পাই, মানে কাঠগুড়াৰ বস্তা ভৰাব দিয়া কথা আছিল আমাৰ মুৰ্গীক গেলি পাৰবা। মানে কাঠগুড়াটো ভৰা নাই, মিল বৰ্তমান বন্ধ হোৱাই নাই। অলপ পিছত ভাত খাব, খালি বঢ়িয়াকৈ কাঠগুড়াকেইটা ভৰাব।
তো আহিম আৰু একবাৰ ভাটি পেলা এতিয়া বঢ়িয়াকৈ ধানকেইটা বান্ধি লওঁ আমাৰ গুটি মেমাৰ যিহেতু কালি বিয়া কালি নহয় গাইছ চৰি আমাৰ গুটি মেমাৰ পৰদিনে বিয়া কালি জোৰোণ সেইকাৰণে আজি আমি ধানকেইটা বান্ধি লওঁ বহুত আজি চলিটো বহুত খুশুত আছে মানে কালি জোৰোণ না পৰদিনে বিয়া সেইকাৰণে আৰু গাড়ী ষ্টাৰ্ট দি গাড়ী ষ্টাৰ্ট দি বঢ়িয়া আৰু গাইছ বঢ়িয়াকৈ বহি লৈছোঁ গোটাইকেইটাই বঢ়িয়া আৰু এবাগে আমাৰ এই দীঘন পাইলত হৈছে এই গাড়ী হৈছে দেই এতিয়া আমাৰ দীঘন পাইলত আহিছোঁ আমি ধান বান্ধা এইটো হৈছে ধানৰ বস্তা বেছি নহয় 1 বস্তা ধান এবাগে আমাৰ গুটি মামাই ঠেলাই আছে এবাগে আমাৰ মেচি পাইলত আছে ঠেলা মাৰি দিছোঁ ইয়াক মই বঢ়িয়াকৈ বহি কেনে ভিডিঅ' কৰি আছোঁ এতিয়া বঢ়িয়াকৈ আমি ধানখিনি বান্ধি লওঁ মানে পৰদিনে আছে আটা হাতৰ কাজ বঢ়িয়াকৈ কাজত গ'লে চাউলকেইটা কৰি হওঁ এবাৰ গুটি মেমাৰ বিয়া নাই বাৰু এনেই কৈছোঁ গুটি মেমাৰ বিয়া বুলি এতিয়া বাৰু টপিক লৈছোঁ এতিয়া থাম্বনেইল বনাবা এনে তথাপি আজি আমি 1 বস্তা ধান আছে বোলে 1 বস্তা বঢ়িয়াকৈ বান্ধি লওঁ ঘৰত চাউলৰ ভাত খুৱাব বোলে এনে কথা বঢ়িয়াকৈ বাজিল এতিয়া 8টা মানে বাজিল তথাপিও কলি দিব বঢ়িয়াকৈ বান্ধি লওঁ সেয়ে আৰু আজি কাম কৰি আছোঁ কিন্তু কণ্টেণ্টৰ নামত কাম কৰিছোঁ আজি ইউটিউবৰ কণ্টেণ্টৰ কামত মানে কণ্টেণ্টৰ নামত বিৰাট কাম কৰিছোঁ আজি খৰি আনিলোঁ মিলত গ'লোঁ বিৰাট কাম কৰিছোঁ কিন্তু আজি কথা এটা কয় না ব্ৰইলাৰৰ নামত চলে কাম নকৰিব না ৰাতি পাঠান আছে মানুহ আহিছে কিবা পথান আছে ই পাগাল খাওঁ চলি উল্টা চলাৰ কাৰণে এই ঠাণ্ডা এটা শুৱাই দিলে বঢ়িয়াকৈ ভাবুই বঢ়িয়া আৰু এবাগে মই এটা লৈছোঁ এবাগে ময়ো শুইছোঁ বাৰু সিহঁতক আজি কষ্ট কৰাৰ কাৰণে মই শুনি তই শুইলে কথা কি শুইছি চাপৰি মুখে নাখাওঁ চাপৰি এইটো মিল গাইছ ইয়াতে বঢ়িয়াকৈ চাউল তাউল খুন্দিব পাৰি চাউল সেই গুড়া খুন্দিব পাৰি এবাগে এইটো ধান বানা মিল এটা এবাগে ধান বানা আছে আমাৰ ধান বানা মানে ধান ঢালা আছে এবাগে আমাৰ বাজারে ধান ঢালছি আৰু বঢ়িয়াকৈ ইয়াতে ঢালি দিব বঢ়িয়াকৈ কৈছে ই চবকে ভাগ কৰি দিছোঁ কামত এবাগে বঢ়িয়াকৈ মই সেই উলিয়াব মল উলিয়াব মানে বাদলক এটা ধান ঢালা দায়িত্ব ইয়াৰ এবাগে ওপৰত এটা ঢালা দায়িত্ব আৰু মোৰ ৰচি মলখিনি ভৰা দায়িত্ব আৰু ঠেলাখন ইমানকেইটা চলটোক চাব নাগাইছে বোলা চাই দিছোঁ নক এই নামেনি চলটো এই গৰুকেইটাক চম্ভালিব পাৰে না আৰু চাই বোলা ভিডিঅ' চা না মোৰ আজি কমেণ্ট মাৰি দিবি এটা বঢ়িয়া ভোলাগা নামে আৰু ভোলাগা দেখছে গাইছ কেনে আৰু বুটিয়া বুলি দেখছি না ইয়াক আৰু গাইছ আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ তো কাম কৰাতে আজি কণ্টেণ্টখিনি কমপ্লিট কৰি দিলোঁ মানে কিছু কামো কৰিলোঁ সেনেকৈ ভিডিঅ' বনালোঁ কণ্টেণ্ট হৈ গ'ল সেনেকৈ এটা এনে একবাৰ ভাত পানী খাই লৈ পথাৰত দেখি আহিলোঁ এবাগে গধূলি হ'ল এবাগে হাতো আছে কেনে ভাত পানী খাইছা নাই এবাগে ই লাষ্ট কৰা তথাপি উপায় নাই গাইছ আজি ভিডিঅ' আৰু বেছি দীঘল নকৰোঁ যদি অলপ হ'লেও চাই ভাল লাগছে মানে গাইছ অলপ ছাপোৰ্ট কৰিলে ভাল লাগে যিহেতু ডেইলি ভিডিঅ' বনাই আছোঁ অলপ ছাপোৰ্ট কৰিলে ভাল লাগে আৰু বাকী যি নহওক কৰিব ছাপোৰ্ট আশা আছে সেইখিনি মোৰ বঢ়িয়াকৈ এতিয়া আজি ভিডিঅ'খিনি সমাপ্ত কৰোঁ কালি লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে দেখতে আজিলৈ বাই বাই